নমস্কাৰ আজি এই অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ অনুষ্ঠানলৈ এগৰাকী বলিষ্ঠ অভিনেতা আমন্ত্ৰণ কৰি আহিছোঁ আৰু যিজন অভিনেতাৰ কথা আজি আমি ক'বলৈ গৈছোঁ সেইজন হৈছে অসমৰ প্ৰত্যেকজন শিল্পীয়ে প্ৰত্যেকজন অভিনেতাই তেওঁৰ দৰে হোৱাটো বিচাৰে তেওঁৰ দৰে হ'বলৈ বিচাৰে তেওঁক আমাৰ অসমীয়া যি ছবি জগত যি অভিনয় জগত আটাইতকৈ ফিট এক্টৰ বুলি কোৱা হয় ফিট অভিনেতা বুলি কোৱা হয় আৰু মই বেছি বাহুল্য নকৰি তেখেতক মই পৰিচয় কৰাই দিব খুজিছোঁ আমাৰ অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ আৰু তেখেত হৈছে আমাৰ অতি মৰমৰ ৰবি শৰ্মা স্বাগতম জনাইছোঁ ধন্যবাদ ইমান ধুনীয়াকৈ হাঁহিটো মাৰিলা যে স্বাগতম জনাইছোঁ বুলি কোৱাৰ কাৰণে মানে এই পডকাষ্ট ইণ্টাৰভিউবিলাকলৈ আহিলে আমি পইচা নাপাওঁতো আচ্ছা গতিকে আহোঁ যেতিয়া তাত অকল এটা বস্তু শুনিয়ে ভাল পাওঁ আৰু সন্তুষ্টি লাভ কৰোঁ যে ইমান ধুনীয়া ধুনীয়া বিশেষণ লাগে আমাৰ পিছত বৰ এনজয় কৰোঁ নহয় মই কোৱা কথাকেইটা কিন্তু ভুল নহয় জানা মই এনজয় কৰিছোঁ মানে বৰ্তমান সময়ত যিমান অভিনেতা আহে সকলোৱে মানে মনত ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও ভাবি থাকে যে মই ৰবি শৰ্মাৰ নিচিনা হ'ম মানে ৰবি শৰ্মাৰ নিচিনা মানে সিমানটো লেভেলত এক্টিং কৰিমটো ভবাৰ লগতে তেওঁৰ নিচিনা সুন্দৰ এটা ফিজিক ল'ম মানে ফিজিক এটা তেওঁৰ হ'ব স্বাস্থ্য হ'ব সেই কথাটো কিন্তু তোমাকো চাগে কেতিয়াবা মনটো ভাল লগায় ন ভাল লগায় কিন্তু মই ভাবোঁ যে আচলতে আমি মানুহ হিচাপে যেতিয়া কাম কৰোঁ কিছুমান যিহেতু ধৰক এতিয়া মই এতিয়া ফিজিকটো ভালকৈ ৰাখিছোঁ 50ৰ ঊৰ্ধৰ মানুহ এজন হৈ তো এইটো বস্তু মানে যিয়ে মোৰ নামটো জানে তেওঁ ক'ব ৰবি শৰ্মাই ভাল বডি মেইনটেইন কৰিছে যিয়ে নাম নাজানে তেওঁলোকে অলপ দূৰৰ পৰা ক'ব যে অসমীয়া অভিনেতা এজন আছে যিয়ে ইমান ধুনীয়াকৈ 50ৰ ওপৰতো তেওঁ ইমান ধুনীয়া এটা বডি মেইনটেইন কৰে তাৰ বাহিৰত যেতিয়া যাব তেতিয়া মানুহে মোক যিয়ে চিনি নাপায় বা কোনো ধৰণৰ তেওঁলোকে যোগসূত্ৰ নাপায় মই কোন কেনেকৈ তেতিয়া তেওঁলোকে ক'ব যে মানুহে ইচ্ছা কৰিলে 50 বছৰৰ ওপৰতো ভাল বডি এটা ৰাখিব পাৰে গতিকে এই যে ক্ৰেডিটটো আমি কৰা কামটোৰ ক্ৰেডিটটো যে চবেই পায় সেইটোৰ মানে দৃষ্টিভংগীৰ পৰা মই কৈছোঁ যে মোৰ নিচিনা হ'বলৈ চেষ্টা কৰাটো ব্যৰ্থ হ'ব তাৰমানে তেওঁলোক কাৰণ মই অলৰেডি আছোঁ তেওঁলোকে মোতকৈ ওপৰত যাব লাগিব তো মই দিয়া জ্ঞানখিনি বা মই আহৰণ কৰা যিটো অভিজ্ঞতা সেইটো যেতিয়া মই বিলাই দিওঁ তেওঁলোকে যদি সুন্দৰকৈ গ্ৰহণ কৰি চাই অবজাৰ্ভ কৰি তেওঁলোকে যদি মোতকৈ ওপৰত যাব পাৰে তেতিয়াহে ভাল হ'ব আমি মানৱ জাতি হিচাপে আমি ওপৰলৈ যাব পাৰিম নহ'লে মোৰ নিচিনা হ'লে মোৰ ৰেপ্লিকা আৰু বহুত হ'ব আৰু ৰেপ্লিকাৰ ভেলুটো কম আচ্ছা কিন্তু এই যে ধৰা সুন্দৰ স্বাস্থ্য এটা লাগে মানুহক শৰীৰটো সুস্থকৈ ৰাখিব লাগে মানে বেমাৰ আজাৰটো হ'বই সেইটোতো আৰু তুমি ৰাখিব নোৱাৰা কিন্তু কোনদিনাখনৰ পৰা বা কেতিয়াৰ পৰা তোমাৰ এনেকুৱা মনলৈ ভাৱ হ'ল যে মই মোৰ স্বাস্থ্যৰ প্ৰতি মই সজাগ হ'ম মোৰ প্ৰথম বস্তুটো হৈছে যে মই মেট্ৰিক দিয়াৰ লগে লগে দেউতাই মোক জোৰকৈ এক্সাৰচাইজ কৰাইছিলে মেট্ৰিক দিয়াৰ লগে লগে 3 মাহ যে গেপ পাওঁ এই 3 মাহ গেপত দেউতাই মোক জোৰকৈ এক্সাৰচাইজ কৰি কৈছে বডিটো ভালকৈ বনা মানে কি হ'ব বোলে না এইটো কৰিলে নাৰ্চিছিজম ডেভেলপ হ'ব তো নিজকে নিজে চাই ভাল পোৱা আৰম্ভ হ'ব নিজকে নিজে চাই ভাল পোৱা হ'লে নিজকে বেয়া দেখাত কৰিবলৈ আৰু মন নাযাব প্ৰথম কথা তো সেইটো আছিলে প্ৰথম দেখনীয়া কথা এটা যিটো ফিজিকেল এটা এপিয়াৰেঞ্চৰ মানে হেৰি ইনস্পিৰেশ্যন তাৰপিছত কিন্তু কি হ'ব তাৰপিছত মোৰ বস্তু এটা আহিলে যে মই এতিয়া হেল্ডি হৈ থাকিব লাগে মই ফিটনেছ মানে মাচল নহয় ফিটনেছ মানে বডি নহয় ফিটনেছ মানে হৈছে বেমাৰ আজাৰ নোহোৱাকৈ চলি থকাটো ফিটনেছ হৈছে ফাংচনেল এবিলিটি মানে আমি উঠা বহা কৰা মাটিত বহিব মন গৈছে লেপেটিকাৰি বহি দিলোঁ পটককৈ মাটিত হেৰিলৈ বহিব মন গৈছে পদ্মাসন কৰি বহিব মন গৈছে বহি দিলোঁ বস্তু এটা তুলিব লাগে হাউলি তুলি ল'লোঁ সেইখিনি যেতিয়ালৈকে কৰি থাকিব ফাংচনেল এবিলিটি থকাটোকে মই ফিটনেছ বুলি কওঁ আৰু মাচল হৈছে সেই প্ৰক্ৰিয়াটোৰ বাই প্ৰডাক্ট গতিকে মই আগৰ পৰাই কিন্তু মোৰ হেল্থটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ যাতে লঞ্জিভিটিটো থাকে যাতে আমি দীঘলীয়া হয় আমাৰ কালচোৱা আজি মোক মানুহে যেতিয়া ক্ৰেডিট দিয়ে যে কয় ৰবি শৰ্মা 50ত ইমান ভালকৈ আছে মই তেওঁলোকক কওঁ যে আচলতে প্ৰত্যেকজন 50ৰ ঊৰ্ধৰ মানুহ মোৰ দৰে থাকিব লাগিছিলে মই একো বিশেষ কৰি থকা নাই তেওঁলোকেহে লোকচান কৰি আছে গতিকে ঠিক তেনেকৈ যদি আমি ফিটনেছটো ভালকৈ চাওঁ তেতিয়া মাচল বাই প্ৰডাক্ট আৰু মাচল বনোৱাটো একদম ইজি আজিকালি প্ৰফেচনেল বডি বিল্ডিঙৰ বিভিন্ন উপায় আছে মেডিচিনেল ছাপৰ্ট আছে ছাপ্লিমেণ্টৰ ছাপৰ্ট আছে সেইটো কৰিব পাৰি কিন্তু ভাল ফিজিক মানে যিটো হেল্থ ইছ্যুজ নাই আমি সদায় মানুহে দুখ কৰোঁ ন এইবাৰ জানে এই গাটো ভাল নহয় অমুক হৈছে তমুক এই যে বাকী যে বছৰটোৰ যে 11টা মাহ অসুখ নোহোৱাকৈ আছে সেইটো কিন্তু আমি কেতিয়াও নকওঁ যে 11 মাহ হ'ল জানে কোনো ধৰণৰ অসুখ বিসুখ নাই সেইটো আমি নকওঁ গতিকে মই ভাবোঁ যে সেইটো ডিছকাছ কৰিবলগীয়া হ'ব তেতিয়াহে যেতিয়া তেওঁলোকে
হেল্থটোত মন দিব গতিকে মই ভাবোঁ যে আচলতে মানুহে যি বিচাৰে জীৱনত তাকে পায় যাক পইচা লাগে পইচা পাব যাক নাম যশ লাগে তেওঁ নাম যশ ল'ব যাক শৰীৰ লাগে তেওঁ শৰীৰ ল'ব গতিকে এই গোটেইবোৰ বস্তু মানুহৰ নিজৰ চইচ গতিকে যিয়ে ভাবে তেওঁলোকে সেই ধৰণৰ ছেক্ৰিফাইচ কৰিবলৈ ৰেডি হৈ থাকিব লাগিব তেওঁলোকে সেই ধৰণৰ অনুশীলন কৰিবলৈ তৈয়াৰ হৈ থাকিব লাগিব গতিকে এইবিলাক তৈয়াৰী থাকিলে একো ডাঙৰ কথা নহয় এনেকুৱা এটা ফিজিক মেইনটেইন কৰা এইটো মই মানে যিমান দূৰ জানো যে মানে ভাল এটা শৰীৰৰ কাৰণে ডিচিপ্লিন খুব দৰকাৰ কিন্তু কেতিয়াবাতো মন যায় ৰবি শৰ্মাৰ যে মই আজি মোৰ ডিচিপ্লিন ৰুটিনখনৰ বাহিৰত মই কাম কৰোঁ কেতিয়াবা নহয় মই সপ্তাহত এদিন জোৰকৈ কৰোঁ আচ্ছা কৰিবই লাগিব নহ'লে শৰীৰটোৱে কেনেকৈ বুজি পাব দুখ অবিহনে সুখৰ কোনো মাহাত্ম্যই নাই গতিকে ঠিক সেইদৰে যে আমি যদি এদিন যদি উদ্বন্ধনী নকৰোঁ তেতিয়াহ'লে আমি 7টা দিন ডিচিপ্লিন হৈ থকাৰ কোনো মটিভেশ্যনেই নাপাওঁ মই যদি মোৰ কথা হৈছে যে মই যদি এদিন মইতো ৰাতিপুৱা শুই উঠি সদায় ঘিৰ ৰুটি খাওঁ মানে ঘি ভজা নহয় ঘি লগাই লৈ ৰুটি মই খাওঁ সেইটো মোৰ কাৰণে বঢ়িয়া এণ্টাৰটেইনমেণ্ট শনিবাৰ দিনাখন মই যি মন যায় তাকে খাওঁ ভাত খাওঁ ইটো খাওঁ মিঠাই খাওঁ এইটো খাওঁ যাতে দেওবাৰৰ পৰা আকৌ এটা মন যায় যে মই আকৌ ৰুটিনত আহি যাওঁ যদি খাবলগীয়া আছিল খালোঁ যদি মই কেতিয়াও নাখাওঁ তেতিয়াহ'লে মোৰ মটোটো কি গ'লটো কি যদি এক্সাৰচাইজ নকৰা মানুহ এজনে খাব নোৱাৰে আৰু এক্সাৰচাইজ কৰি থকা মানুহজনেও খাব নোৱাৰে তেতিয়াহ'লে ডিফাৰেঞ্চটো কি থাকিল আমি এক্সাৰচাইজ কৰোঁ যাতে আমি খাব পাৰোঁ গতিকে আমি কৰোঁ উৎপাত আৰু কৰিবই লাগিব নকৰিলে বডিটোৱে বেয়াটো নাপালে ভালটো চিনি নাপায় ভালটো তাৰ কাৰণে এঘামি হৈ যাব আৰু আত্মাটো মৰি যাব আত্মাৰ কাৰণে যদি আমি নাখাওঁ ভাল পোৱা বস্তুটো আত্মাটো মৰি গৈ শৰীৰটো জীয়াই ৰাখি মই কি কৰিম গতিকে সেইটো হয় মানে এইটো একদম মোৰ একান্ত ব্যক্তিগত কথা আছিল দেই মই সেইকাৰণে জানিব একদম কৰিব লাগে আচ্ছা এতিয়া তোমাৰ বাকী তোমাৰ ল'ৰা ছোৱালীকেইটা ঠিকে আছে একদম ভালে আছে দুইটাই পৰিবাৰো ভালে আছে সিহঁত দুটা ব্যস্ত পঢ়া শুনা কৰাতে ফূৰ্তি উৎপাত আৰু এওঁ ব্যস্ত ইহঁতক চম্ভালা বঢ়িয়া ঠিকে আছে আচ্ছা এতিয়া নতুন কাম কি হৈ আছে নতুন এখনৰ শ্বুটিং মই 90% শেষেই কৰিলোঁ অলপ কিছু অসুবিধাৰ কাৰণে ৰৈ আছোঁ আমাৰ আৰ্টিষ্টৰ ডেটো নাই আৰু অলপমান কিছুমান অসুবিধা হৈ আছে বাকী আৰু এখনৰ মই স্ক্ৰিপ্ট লিখি আছোঁ এতিয়া আৰু এখন প্ল্যান কৰি থৈছোঁ আৰু 2খন ছবি আছে হাতত প্ল্যান কৰি থোৱা যি 2খন হ'ব আৰু তাৰপিছত মই লিখা স্ক্ৰিপ্টখন হ'ব গতিকে 3খনমান ছবি মোৰ পাইপলাইনত আছে এতিয়ালৈকে আমি এনাউন্স কৰিব পৰা হোৱাগৈ নাই আৰু খালি দৰ্শকক এইটো বুজাই থৈছোঁ যে মই এনেই বহি থকা নাই কাম কৰি আছোঁ আচ্ছা আজিকালি বহুত মানে মই এনেকৈ শুনো আৰু দেই মানুহে কয় যে এই 3 মাহ মোৰ একো কাম নাই সেইকাৰণে মই এক্টিং কৰিম বা মই ৰীল বনাম বা মই আমুকে ৰীল বনাই ভিউৱাৰ্ছ বেছি তেওঁক আনিব লাগে এক্টিঙলৈ এনেকুৱা ধৰণৰ কথা কিছুমান আজিকালি চলি থাকে এই কথাটোত তুমি তোমাৰ মতামত কি বাৰু তুমি কি ভাবা যে মই এতিয়া একো কাম নাই সেইকাৰণে মই অভিনয় কৰিম নে কি মানে নহয় সেইটোতো বাৰু কোনো ক্ষেত্ৰতেই ভাল নহয় আচলতে অভিনয় ক্ষেত্ৰখন বুলিয়ে নহয় প্ৰত্যেকখন ক্ষেত্ৰত তেওঁলোকে যদি ভাবে যে এইটো অৱসৰৰ কাম তেতিয়াহ'লে এইটো হবি এইটো পেছাগত বস্তু এটা নহয় তাত কোনো ধৰা বন্ধা নিয়ম নাথাকে কোনো ধৰণৰ ৰেছপঞ্চিবিলিটিও নাথাকে গতিকে তেওঁ আহিলে কৰিলে ভাল লাগিলে চাবি নহ'লে যাবি এনেকুৱা টাইপ এটা হয় বস্তুবিলাক গতিকে সেইটো নহ'বলৈ আচলতে পেছাগতভাৱে লোৱা বস্তুবিলাকত আমাৰ অৰিহণাবোৰ বেছি থাকে আমি বেছি ছিনচিয়াৰ হ'ব লাগে বেছি দায়বদ্ধ হ'ব লাগে গতিকে এনে স্থলত মই ভাবোঁ সেইটো তেওঁলোকৰ নিজৰ চইচ তেওঁলোকে কেনেকৈ ল'ব বিচাৰিছে অভিনয় বা যিকোনো এটা কাম কিন্তু মই ভাবোঁ যে আচলতে যদি চিনচিয়াৰিটি থাকে মানুহৰ আৰু তেওঁলোকে যদি পেছাগতভাৱে লয় তাৰমানে কি কয় জানে আমি যেতিয়া মুখেৰে কথা এটা কওঁ যে নাই এইটো হ'বই আৰু তুমি কৈছা নাই নহয় মই কৈছোঁ হ'ব নহয় তেতিয়া আমি কি কৰোঁ জানে তাক আৰু মানে দৃঢ় কৰিবৰ কাৰণে বস্তুটোক আমি কওঁ যে ঠিক আছে যদি মোৰ কথাটো নৰয় তেতিয়াহ'লে মই তোক 100 টকা দিম গতিকে পেছাগত বস্তু এটা যেতিয়া সোমাই যায় নহয় তাত তেওঁৰ ষ্টেকটো বেছি থাকে গতিকে তাত তেওঁ কোৱা কথাষাৰত আমি বেছি বিশ্বাস কৰিব পাৰোঁ যে তাৰমানে তেওঁ হি ইজ উইলিং টু লুজ 100 rupees 100 টকা তেওঁ হেৰুৱাবলৈ প্ৰস্তুত তেতিয়া গম পায় যে তেওঁৰ প্ৰস্তুতি কিমান গতিকে ঠিক তেনেকৈ পেছাগতভাৱে কৰা কামটো তাত কোনো ক্ষমা নাই শিকিবলৈ আমাক সময় দিয়া নাযায় যেতিয়া আমাক পইচা দি অভিনয় কৰিবলৈ লৈ যায় প্ৰথম দিনাখনৰ পৰা আমি ডেলিভাৰ কৰিবলগীয়া হয় আৰু সেই লগীয়া হয় বুলি কোৱাৰ লগে লগে তাত অট'মেটিকেলি আমাৰ কনচেনট্ৰেশ্যনটো মানে ভাগ হোৱাৰ কোনো চান্সেই নাথাকে আমি পাৰফৰ্ম কৰিবই লাগিব গতিকে এই যে হেঁচাটো এই প্ৰেছাৰটো কিছুমান ক্ষেত্ৰত কেতিয়াবা বৰ কামত আহে কিন্তু মানে সেয়া আৰু যিসকলে তেনেকৈ ভাবি আহে তেখেতসকললৈ মোৰ অনুৰোধ মানে ইমান সহজ আচলতে নহয় নেকি সহজ কোনো বস্তুৱেই নহয় সহজটো বাৰু কোনো বস্তু নহয় মই একদম আই এগ্ৰী উইথ ইউ আৰু এই তেনেকৈ ভাবি অহা মানুহখিনি আচলতে তেওঁলোকে সিমান পৰিপক্ক নহয় তাৰমানে গতিকে তেওঁলোকে তেনেকৈ সেইকাৰণে ভাবিব পাৰে
আমি উই কেনট এফৰ্ড টু ডু দেট যে এইটো মই ইমান সহজে কৰি দিম। বহুত মানুহ আমি লগ পাওঁ বাটে ঘাটে, হেৰি কৰিবচোন মোক এটা ৰোল দিবচোন কেতিয়াবা। মই তেওঁলোকক কওঁ যে অভিনয়টো ইমান সহজ বস্তু নহয়, কিয় অলপ ভিলেন চিলেনৰ ৰোল দিবহে মোক, ধৰা মোৰ পেট আছে, মোৰ দাঢ়ি আছে, মই ক'লা বৰণটো যে বেয়া হ'ব তাৰতো কোনো মানে নাই পৃথিৱীত। মই ক'লা বৰণটো সুন্দৰকৈও দেখুৱাব পাৰোঁ, গতিকে আমি শ্যামবৰণ বুলিও কওঁ। গতিকে আমি তেনেকুৱা এজন মানুহক মই যে ভিলেনেই কৰিব লাগিব, তেওঁৰ সেই যে মেণ্টেল ব্লকটো আছে সেইটোৱে বুজায় যে তেওঁ অপেচাদাৰী, তেওঁৰ এপ্ৰ'চটোৱে অপেচাদাৰী। গতিকে তেনেকুৱা মানুহে পাওঁ, কিন্তু তেওঁলোকে বুজি পায় লাহেকৈ, অলপ বয়স হ'লে বুজি পাব। তোমাৰ প্ৰথম তুমি ছবিলৈ আহিছিলা যেতিয়া, তোমাৰ প্ৰথম ছবি হিয়া দিয়া, প্ৰথম যেতিয়া ছবিলৈ আহিলা তাৰ পৰা আজিলৈকে এটা দীঘলীয়া জাৰ্ণি। এই গোটেই দীঘলীয়া জাৰ্ণিটোত বহুত সলনি হৈছে, মানে ছবি জগতৰ আমাৰ গোটেই ইণ্ডাষ্ট্ৰি বুলি ক'ব পৰা হোৱা নাই যদিও এটা মানে যিটো আমাৰ চলি থাকে তাত বহু ধৰণৰ সলনি হৈছে। কিছুমান সলনি ভাল লাগে, কিছুমান সলনিয়ে হয়তো মোক বিশেষকৈ অলপ দুখ দি যায়। মোক দেই, মোৰ দুখটো তোমাৰ একে নহ'বও পাৰে, কিন্তু এতিয়া তোমাৰ ভাল লগা চেঞ্জ আৰু বেয়া লগা চেঞ্জ কি কি? প্ৰথম বস্তু হৈছে, মই এইটো বস্তু ক'বলৈ হ'লে তাৰমানে আমি জেনেৰেশ্যন ৱাইজ আমি আমাৰ দৃষ্টিকোণবিলাক সলনি হৈ আহি থাকে, পৰিৱেশটো সলনি হৈ আহি থাকে। এতিয়া আমাৰ হাতত, আমি আৰম্ভ কৰোঁতে আমাৰ হাতত মোবাইল নাছিলে, তো আমাৰ কনচেনট্ৰেশ্যন লেভেলটো বেলেগ আছিলে, কিন্তু আমি আছিলোঁ অনাভিজ্ঞ। আমি যেতিয়া কেমেৰাৰ সন্মুখত প্ৰথম দিনা থিয় হৈছে নহয়, আমি লেন্স কিমান আছে, কেমেৰাটো কি কেমেৰা, আমি কি ধৰণে কৰিব লাগিব, টেকনিকেল নলেজ আমাৰ একো নাছিলে। কিন্তু এইটো কেৱল আমাৰ এই যে হাতত মোবাইলটো নাছিল, সেইটো নোহোৱা সময়খিনি ব্যৱহাৰ কৰি, সৎ ব্যৱহাৰ কৰি, আৰু আমাৰ জ্ঞান পিপাসু যিটো মন, সেই মনটোৱে আমি অভিজ্ঞতাৰে আজি আহি 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 এনেকুৱা হৈছেগৈ যে আমি থিয় হোৱাৰ লগে লগে আমি গম পাওঁ এইখন লেন্স লগাইছে, ফ্ৰেম কিমান আছে, কিমান হ'ব, ডিষ্টেঞ্চ কিমান আছে, আমি কিমান সময়ত আহি কেমেৰাটো ইমানখিনি পাব, আমি কিমান সময়ত ডায়লগটো শেষ কৰিব লাগিব, লাইট আমি কাটিছোঁ নেকি আনৰ। আমি এতিয়া হেৰি হৈছোঁ বা মানে ইকুইপড হৈছোঁ। তেওঁলোক কিন্তু যেতিয়া আহে, তেওঁলোক তেতিয়া ইকুইপড হৈ আহে, এই ল'ৰা ছোৱালীখিনি। গতিকে তেওঁলোকৰ ডেফিনেটলি প্ৰেজেঞ্চটোৱে আমাক বহুত কথা শিকায়ো, মই মানিব লাগিব এই কথাষাৰ, যে তেওঁলোকৰ জেনেৰেশ্যনটো একদম ইকুইপড হৈ আহে, চব জানে আগৰ পৰাই। এইটো ইমান দাদা জানে আপুনি এনেকুৱা এটা লাইট ওলাইছে, এইটো এনেকুৱা হয়, এইটো এংগলক কি বুলি কয় জানে, এইটো শ্বটক আমি মানে ফ্ৰেঞ্চ অভাৰ বুলি কওঁ, এনেকুৱা। আচ্ছা, আমি নাজানো ইমান কথা। আমি সেই টিপিকেল যিকেইটা কথা আগতে জানিছিলোঁ আমাৰ গুৰুসকলৰ পৰা, আমাৰ যিখিনি অভিজ্ঞ মানুহৰ আমি কাম কৰিছিলোঁ তেওঁলোকৰ পৰা যি শিকিলোঁ। এতিয়া তাৰ মাজতো মানে প্ৰব্লেমটো হৈছে এইটো কথা, মোৰ ভাল লগা বস্তু হৈছে যে টেকনিকেলি আমি যিদিনাখন আমাৰ ড্ৰোন আহি গ'ল, আমি যেতিয়া এৰিয়েল শ্বট এটা ল'ব পৰা হৈ গ'লোঁ, তেতিয়া ড্ৰোন অহাৰ লগে লগে আমি একদম এটা ডাঙৰ খোজ, এটা বহল খোজ এটা বেঙা মেলি আমি পাৰ হৈ ল'লোঁ। এতিয়া আমাৰ ঘটনা হৈছে যে আমি খুব সুন্দৰ এটা আছে, এতিয়া ইয়াৰ পিছত যি আহিব ড্ৰোনৰ বিভিন্ন ভাগ ওলাই থাকিব, সেইটো বাদ দিয়া। কিন্তু ড্ৰোন তাৰমানে সেইটো আমি এংগলটো পাই গ'লোঁ, স্কাই হেৰি এংগলটো, টপ এংগলটো পাই গ'লোঁ। গতিকে সেইটো এটা সাংঘাতিক ডাঙৰ চেঞ্জ। তাৰপৰা এতিয়া টেকনিকেলিটো পেন্থাৰলৈকে আহিল, পেন্থাৰত য'ত বাঘৰ নিচিনা এটা কেমেৰা, সি নিজে নিজে য'ত মন যায় তাত টেবুলৰ তলেদি সোমাই পাৰ হৈ ইফালে গৈ ইফালে লৈ লওঁ, এইবিলাক আহি আছে, টেকনিকেল নলেজ আহি থাকিব। কিন্তু আমি আৰ্টিষ্ট হিচাপে আমাৰ যিটো কাম, আমি যিটো মটিভ বা যিটো ইণ্টেনশ্যনেৰে কাম কৰোঁ, সেই বস্তুটোত কি হ'ল, এতিয়া উইথ দ্য এভেইলেবিলিটি অফ ডিজিটেল ফৰ্মেট অহাৰ লগে লগে আমাৰ গোটেই কেমেৰাবিলাক উন্নত হৈ গ'ল, লাইটৰ ৰিকুৱাৰমেণ্ট কমি গ'ল, আজিকালি আগৰ নিচিনা লাইট মানে হেভি লাইট ল'ব নোৱাৰে। তো এইবিলাক বস্তু মোৰ খুব ভাল লাগে। আই লাভ দি টেকনিকেল গ্ৰ'থ অফ দি ইণ্ডাষ্ট্ৰি যিটো টেকনিকেল গ্ৰ'থ হৈছে সেইটো মোৰ খুব ভাল লাগে। কিন্তু দুখ লগা কথা, বস্তু বেয়া লাগে এইটো যে এতিয়া কামবিলাকৰ মূল্যটো কমি গ'ল। কামবিলাকৰ মূল্যটো কমি গ'ল, আৰু নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আহিছে তেওঁলোক ইমান এনগ্ৰছড মোবাইল ফোনটোত যে তেওঁলোকে পাহৰি গৈছে যে যিটো আমি আৰ্ট বুলি কওঁ নহয়, যিটো আমি কলা বুলি কওঁ, আচলতে অভিনয়টো কলাও কিন্তু বিজ্ঞানেই কিন্তু আচলতে কলা বুলি কোনো বস্তুৱেই নাই পৃথিৱীত। মই কওঁ মোৰ দৃষ্টিভংগীত যে মোৰ যিটো তৰ্ক, তাত কলা বুলি বিজ্ঞানে, এই বিজ্ঞানসন্মত এটা বস্তু বুজি পাবলৈ হ'লে কলাৰ মাজেৰে তেওঁলোকে বহুত কনচেনট্ৰেট কৰিব লাগিব। ইয়াত মাজত ডেইলি পোষ্ট দিয়া যিটো বেপাৰ, যিটো ফটো এখন লোৱা, আমাৰ ৰিল এটা বনাওঁ, এই অমুক এটা কৰোঁ, এই ডিষ্ট্ৰেকশ্যন অলপ হ'লেও হ'বই হ'ব, সেইটো তেওঁলোকেও ডেফিনেটলি এগ্ৰী কৰিব। গতিকে মই, আৰু তেওঁলোকৰ এটা ৰেবেলিয়াছ মন আছে, এটা বিপ্লৱী এটা সত্তা তেওঁলোকৰ, প্ৰত্যেকটা কথাত তেওঁলোকে প্ৰশ্ন সোধে। আমাৰ আছিলে কনফাৰ্মিজম, আমি প্ৰশ্ন সুধিব নাপাইছিলে সেইখিনি, আমাক যেতিয়া ক'লে নকৰিবি মানে নকৰিবি, এতিয়া তেওঁলোকক লাগে যে কিয়, কিছুমান কিয় তেওঁলোকে বুজিব পৰা হোৱাই নাই। গতিকে সেই কিয়টোৰ যে অস্তিত্ব নাই সেইটো মানি লোৱাটো ভুল কথা, সেইটো ভাবাটো। তেওঁলোকে সেই হেৰিটো কৰে, মানে অনাভিজ্ঞ এই এটিটিউডটো যিটো, এই এটিটিউডটোৱে তেওঁলোকক লোকচান কৰে, সেইকাৰণে তেওঁলোক ক্ষণস্থায়ী হয়। আমি যেনেকৈ দেখি আহিছিলোঁ আগৰ পৰা যে আমাৰ আগতে বিজয় শংকৰ আছিলে, তচুদ্দুক ইউছুফ আছিলে, বিভিন্ন ভাল এক্টৰ আছিলে,
আজি হেমন্ত দাকো মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমি হেমন্ত দাকো হেৰুৱাইছোঁ গতিকে ডাঙৰ ক্ষতি সাংঘাতিক ডাঙৰ ক্ষতি গতিকে এই মানুহজন কোন তেতিয়া গম পাব যেতিয়া তেওঁলোকে নিজৰ পষ্টটো দিয়াটো বন্ধ কৰিব এই আত্মকেন্দ্ৰিক যে হৈ গ'ল গোটেই পৃথিৱীখন ই কিন্তু তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰিছে সেইকাৰণে তেওঁলোকৰ যিটো ৰান এই ৰানটো তেওঁলোকে দশকৰ হিচাপত নাপায় তেওঁলোকে বছৰৰ হিচাপত পায় গতিকে মই বিচাৰোঁ যে তেওঁলোকে এই কথাটো উপলব্ধি কৰক তেওঁলোকে জানক আদ্য শৰ্মা কোন তেওঁলোকে জানক হেমন্ত দত্ত কোন তেওঁলোকে জানক মুনীন বৰুৱা কোন সব বস্তু গুগল মাৰিলে নহ'ব গুগলে কমপ্লিট ইনফৰমেশ্যন দিব নোৱাৰে গতিকে মই ভাবোঁ যে এই যদি তেওঁলোকৰ এই যদি দায়িত্ব হেৰিটো থাকে যে আমি এইটো সময়ো যে এই কনচেনট্ৰেশ্যন কৰা সময়খিনিও যে কম আমি যে স্ক্ৰিপ্টখন লৈ এনেকৈ বহি থাকোঁ একেটা ডাইলগে কিমান বাৰ পঢ়োঁ যাতে আমি এটা সময়ত বুজি পোৱা হৈ যাওঁ যে আচ্ছা এইটো এনেকৈ নকৰি এনেকৈ কৰিব পাৰি এইটো চেঞ্চো কৰি আছেতো সেই তাত এটা এক্সপেৰিমেণ্টেশ্যন থাকে সেইকাৰণে আমি সদায় দশক জুৰি দশক আমি অভিনেতা অভিনেত্ৰী পালে সেই আল্টিমেটলি গৈ সেই দুটা তিনিটা দুটা তেনেকেই পাওঁ কিন্তু স্থান কিন্তু মানে জেগা কিন্তু বহুত আছে ঢেৰ আছে আমি মুম্বাইৰ নিচিনাকৈ 15জন কাপোৰ 20জন খান একমডেট কৰিবলগীয়া হোৱা নাই তথাপিতো কিন্তু ঠাই খালী থাকি যায়গৈ কিয় এই প্ৰশ্নটো অলপমান সোধক বিপ্লৱী সত্তা থকাটো দৰকাৰী কিন্তু কাৰণ নোহোৱাকৈ বিপ্লৱ কৰাটো কিন্তু ভুল গতিকে প্ৰত্যেকটা কথাত বিপ্লৱী চিন্তাধাৰাৰে আচলতে কাম নহয় গতিকে আৰু এতিয়া যি প্ৰজন্মৰ জেনজিসকলৰ যি তোমাৰ বাচ্চাও আৰু সেইটো কেটেগৰীৰে গতিকে তেওঁলোকক কিন্তু তেওঁলোকক হেণ্ডেল কৰাটো অকণমান দিগদাৰ তেওঁলোকে মই ভাবোঁ আৰু তেওঁলোক যেন ইম'চনেলি অলপ কম নেকি কানেকশ্যনটো মানে ইম'চনেল কানেক্টটো তেওঁলোকৰ অকণমান কম এইটো নেচাৰেল কথা নেচাৰেল এইকাৰণে বুলি কৈছোঁ কাৰণ এতিয়াৰ যুগত যেতিয়া আমি মানে স্পুন ফিডিং যিটো কালচাৰ আৰম্ভ হ'ল থ্ৰু মোবাইল আমি আগতে আমাক জ্ঞান কিবা এটা লাগিলে আমি জনা মানুহজনক সুধিব লাগে ফোন কৰি যে হেৰি এইটো বস্তু অসমীয়াত এইটো শব্দৰ কি হ'ব অডাচিটি শব্দটোৰ কি অৰ্থ হ'ব পাৰে তেওঁ ক'ব আচ্ছা অডাচিটি ঠিক আছে এইটো স্পৰ্ধা বুলি কয় আচ্ছা ঠিক আছে আৰু কি জানে অসমীয়াত এনেকুৱা কিছুমান বস্তু তেওঁ লেকচাৰ দিব আমি লেকচাৰটোও হজম কৰিব লাগিব লগত আমি ফোন কৰাৰ আগতে ভাবি লওঁ যে ছাৰক ফোন এটা কৰিম কথা ছাৰে কিন্তু কিছু সময় আমাক ক'ব দেই খাই দিব অলপমান সময় আমি পটককৈ সুধি শেষ কৰি দিব নোৱাৰোঁ এতিয়া ইম'চনটো ঠিক এনেকুৱাই হৈ গ'ল তাত ইম'চন অট'মেটিকেলি আমাক ফ'ৰ্চফুলি ভৰাই দিয়া হৈছিল আমি ছাৰক সুধিব লাগিব ছাৰ আপুনি ভালে আছেনে স্বাস্থ্যটো ভালে আছেনে ছাৰে ক'ব যে মোৰ যোৱা বছৰ অলপমান গাটো ভাল নাছিলে এতিয়া লাহে লাহে অলপমান ফিজিঅ'থেৰাপি কৰাই আছোঁ এই যে নহয় আমি অনুভৱ কৰোঁ যে এই মানুহজনৰ লগত মই ক্ল'জ আছিলোঁ এতিয়া তেওঁলোকে কাৰো লগত ক্ল'জ নহয় তেওঁলোকে মোৰ বিষয়ে জানিবলৈ মোক সুধিব নালাগে উইকিপিডিয়া চালে হৈ গ'ল তেওঁলোকে গুগল মাৰিলে হৈ গ'ল মোৰ ইনষ্টাত চালে মই কি পষ্ট দিছোঁ মোৰ কমপ্লিট আইডিয়া তেওঁলোকে পাই গ'ল মোৰ হাইট কিমান ৱেইট কিমান বয়স কিমান চব পাই গ'ল মোক তেওঁলোকৰ দৰকাৰী নাই গতিকে এই প্ৰত্যক্ষ যিটো আমাৰ হেৰি আছিলে আদান প্ৰদান এইটো নাইকিয়া হৈ গ'ল এতিয়া পৰোক্ষ এটা আদান প্ৰদান চলি থাকে যিটো আদান প্ৰদান বুলি ক'বও নোৱাৰি আচলতে গতিকে এই কাৰণে মই ভাবোঁ যে এইটো বৰ দৰকাৰী বস্তু গতিকে আমাৰ এই যে মানে গুৰুসকলৰ পৰা আমি ডাইৰেক্টলি যিবিলাক কথা শিকোঁ তাত তেওঁলোকে কিছুমান এনেকুৱা কথা কৈ যায় যিটো তেখেত হয়তো নাইকিয়া হৈ যোৱাৰ পাছত মই উপলব্ধি কৰোঁ ইয়াত এই বস্তুটো নাইকিয়া গতিকে তেওঁলোকৰ স্পেন অফ হেৰি মানে এটেনশ্যন খুব কম তেওঁলোকে অলপতে তেওঁলোকে পটককৈ লাগে আৰু তাৰপিছত একো নক'ব তো সেইকাৰণে আমি ফিল কৰোঁ যে ইম'চন নাই ইম'চন আছে তেওঁলোকৰ কিন্তু তেওঁলোকে প্ৰকাশ কৰাৰ ভংগীমাটোৰ ওপৰত এতিয়াও মাষ্টাৰী কৰিবলৈ বাকী আছে তেওঁলোকে প্ৰকাশ কৰিব নাজানে আজিকালি যিসকল শিল্পী আজিকালি বুলি নহয় আজিকালি চবেই ছ'চিয়েল মিডিয়াত তেওঁলোক যথেষ্ট এক্টিভ আৰু আজিকালি দৰকাৰো হৈ পৰিছে যে ছ'চিয়েল মিডিয়াত তেওঁলোক থকাটো এই যে ছ'চিয়েল মিডিয়াৰ যিটো প্ৰভাৱ পৰিছে ইয়াৰ ঋণাত্মক আৰু যোগাত্মক দিশ কি মানে তুমি কি বুলি ভাবা যে এইটো কণ্টিনিউ কৰিব লাগে নে বেছি হৈছে নে কমিব লাগে নহয় হিচাপৰ বাহিৰততো পানী খালেও বেয়া গতিকে পানীয়ে প্ৰাণ বুলি কয় কিন্তু প্ৰাণো যদি আমি বেছিকৈ খাই দিওঁ দিগদাৰী হৈ যায় মৰমটো যেতিয়ালৈকে আমি হিচাপত থাকে তেতিয়ালৈকে ভাল তাৰপিছত কিন্তু আক্ৰোশত পৰিণত হয় গতিকে প্ৰত্যেকটা বস্তু হিচাপত থকাটো অতি প্ৰয়োজনীয় গতিকে এইটোও তেওঁলোকে হিচাপত ৰাখিব লাগে কাৰণ আজিকালি মানে মই ক'লোঁ নহয় যে কানেকশ্যনবিলাকো সন্মানটো নোহোৱা হৈ গ'ল এতিয়া চোৱাচোন আমি ফোনটো অহাৰ পৰাই মই ক'লোঁ মোবাইল মই স্মাৰ্টফোনৰ সেইখিনিলৈ নাযাওঁৱেই ফোন এটা হাতত অহাৰ লগে লগে আমাৰ আলহীৰ প্ৰতি সন্মানটো নোহোৱা হ'ল আলহী আহিব বুলি ক'লে আগতে আমাৰ সৰুতে গা পা ধুৱাই তেল টেঙা সানি বহুৱাই থয় কেইটাত বা আহিব আলহীক তুমি কি সুধিবা তোমাক এনেকৈ সুধিলে তুমি কি ক'বা তোমাকতো সুধিব যে তোমাৰ এইম ইন লাইফ কি তেতিয়া তুমি কি ক'বা মই অমুক হ'ম কেলৈ তুমিতো সেইদিনাখন অমুক বুলি কৈছিলা নক'বা তুমি এনেকৈ ক'বা সেইটোতো এটা ডিক্টেশ্যন আছিল আমাৰ এতিয়া একো নাই এতিয়া আলহী আহিব ফোন কৰি দিলে খোৱা দি যাব
নিজে বনোৱাৰ দৰকাৰ নাই, ইমান প্ৰিপেৰেশ্যনৰ দৰকাৰ নাই, পাচলি পৰ্যন্ত মই নিজে কিনিব নালাগে, ব্লিংকিটত ফোন কৰিলোঁ আহি গ'ল। গতিকে এতিয়া আলহী অহাৰ আগে মই ফোন কৰিম যে আচ্ছা হেৰি আপুনি কেইটা বজাত আহি পাব, আৰে তেওঁৰ কথা, তেওঁ আলহী, তেওঁ কেতিয়া আহিব তেওঁৰ কথা। কিন্তু মই সুধিছোঁ কেইটা বজাত আহিব, তেওঁ ক'ব যে মই ওলাম আৰু 5টা 5:30 6টা, ঠিক আছে আপুনি অহাৰ আগে মোক ফোন কৰিব। গতিকে মই ওলাই গ'লোঁ, তেওঁ আহিলে মোতকৈ আগে আহি পেলাই ট্ৰেফিক জাম থাকিলে মোতকৈ আগে আহি মোৰ আলহী মোৰ ঘৰত বহি আছে, মই পানী এগিলাচ দি বন্ধ কৰা ছোৱালী বা ল'ৰাই পানী এগিলাচ দি বহুৱাই থৈছে, মই ক'ব লাগিব আহি যায় মই পামেই তাত সন্মানটো নাই। গতিকে আগৰ সেই বস্তুটো নোহোৱা হোৱাই কিছু বস্তু আমি হেৰুৱালোঁ মাজত, সেইটো এটা দুখ লগা কথা। এতিয়া সন্মানবিলাক নোহোৱা হৈ গ'ল। দ্বিতীয় বস্তু তেওঁলোকে জ্ঞান পিপাসু মনটোৱে পটককৈ এটা উত্তৰ পাই যায়, এটা চলিউশ্যন পাই যায়, সেইটো তেওঁলোকৰ ভাল। কিন্তু মই ভাবোঁ যে আজি যিটো লেভেলত যিটো হাৰত আমি আগবাঢ়ি গৈছোঁ, এতিয়া কিন্তু লাহে লাহে হিউমেন টাচটো নোহোৱা হৈ গ'ল। হাতেৰে ইজনক স্পৰ্শ কৰাৰ যিটো সুখ বা যিটো আত্মীয়তা যিটো হেৰি হয় গঢ়ি উঠে, সেই আত্মীয়তাটো লাহে লাহে কমি গ'ল, চব ভাৰ্চুৱেল হৈ গ'ল। ভাৰ্চুৱেল হৈ যোৱাৰ ফলত এতিয়া কোনো ধৰণৰ লায়াবিলিটি নাই। বাৰ্থডে হ'ল, এটা ভাৰ্চুৱেল কেক পঠিয়াই দিলোঁ, মই নিজেও যাব নালাগে, মই কেক এটা অৰ্ডাৰ দিলোঁ, ৰিয়েল কেক এটা দি আহিব, কিন্তু মই নাই তাত চব আছে, মই নাই। এই যে মই নাই, তুমি নাই, এনেকৈ কোন কেতিয়া নাই হৈ গ'ল, এই নাইবিলাক কেতিয়াও ৰেজিষ্টাৰো নহ'ব জীৱনত। গতিকে কিছু বছৰ পিছত তেওঁলোকে পাহৰি দুনাই সুধিব যে এই হেৰি ৰবিদাক চিঠিখন দিব লাগিছিল বোলে, তেখেত নাই নহয় এতিয়া আমাৰ মাজত, হয়তো। দিছ ইজ ভেৰি ছেড। এইটো অকল অসম নহয়, অকল ভাৰতবৰ্ষ নহয়, সমগ্ৰ বিশ্বত আজি এই সমস্যা। গতিকে খুব উন্নত দেশবিলাকে লাহে লাহে স্মাৰ্টফোনটোৰ বৰ্জন কৰিছে। তেওঁলোকে কিপেড ফোন লোৱা হৈছে যে মোক ঠিক আছে, মোক কানেকশ্যনত লাগে, মই ফোন আৰু মোক পইচা দিবলগীয়া থাকিলে মই ঘৰত বহি লেপটপত অলপ সময় মই দিলোঁ, কিন্তু মই ইমান সহজলভ্য নহয়, হিউমেন ভেলিউটো নোহোৱা হৈ গ'ল। যেতিয়া মন যায় তেতিয়া চাবলৈ পাওঁ। আজি এটা ভিডিঅ' কলৰ ওপৰত নিৰ্ভৰশীল হৈ মানুহে আৱেগবোৰ বান্ধি পুতেকে মাক বাপেকক এৰি গৈ আমেৰিকাত বহি আছে, অকল ভিডিঅ' কলটোৰ ওপৰত ডিপেণ্ডেণ্ট, যে মই মাক দেখা পাম, মায়ে মোক দেখাব, চোৱাটো কি হ'ব, মাকৰ মৰমটো কি হ'ব, সেইটো নাইকিয়া হ'ল। এইটো আমাৰ সাংঘাতিক ডাঙৰ লছ আজিৰ তাৰিখত। কানেকশ্যনৰ কথাটো মই ক'ব বিচাৰোঁ। আজিকালি আগতে যেতিয়া আমি ছবি কৰিছিলোঁ, তেতিয়া আমি শ্বুটিং কৰিলোঁ, ডাবিং কৰিলোঁ, তাত শেষ। তাৰপিছত শ্বুটিং কেতিয়াবা আমি ৰাজপ্ৰিন চাবলৈ গ'লোঁ যদি গ'লোঁ, নগ'লোঁ যদি নাই। প্ৰিমিয়াৰ দিনাখন আমি গ'লোঁ, চালোঁ, তাত আমাক সাংবাদিকে লগ পালে, সাংবাদিকে আমাৰ লগত কথা পাতিলে, সাংবাদিকৰ কাৰণে এটা আছুতীয়া সময় ৰখা হ'ল, কথা পাতিলে, তেখেতসকলৰ লগত হয়তো আমি কিবা কিবি খালোঁ, তেখেতসকল গ'ল, তেখেতসকলে ৰিভিউ লিখিলে। তাৰ পাছত আমি ৰিভিউ পঢ়িবলৈ ৰৈ আছোঁ, পঢ়িবলৈ আমি ৰৈ থাকোঁ যে ৰিভিউ কি লিখিছে, ৰিভিউ কেনেকুৱা লিখিছে। আৰু আমাৰ আগতে সমালোচক যিসকল আছিল তেওঁলোকে কোনজনে কি লিখিব সেইটো লৈ পেলাই আমি এক্সাইটেড। যে এতিয়া হ'ল ছবি কৰাৰ পাছত হিৰো হিৰইন আৰু যিসকল কলাকুশলী চবেই ৰাইজৰ মাজলৈকে প্ৰচাৰ চলাব লাগে। এই যে ৰাইজৰ মাজলৈ ওলাই গ'ল, তাৰ কাৰণে গ্লেমাৰটো কমি গ'ল নে বাঢ়ি গ'ল? আগতেতো অকণমান যেন বেছি আছিল গ্লেমাৰ। ইয়াত দুটা বস্তু আছে। প্ৰথম বস্তু হৈছে যে গ্লেমাৰ তেতিয়া কমিব যেতিয়া চিনেমাত দেখাতকৈ মানুহজন ইয়াত বেয়া দেখিব। ৰিয়েল লাইফত যেতিয়া তেওঁলোকে লগ পাব, লগ পাই যদি তাক যদি তাতকৈ তুলুঙা পায়, মানুহজনৰ যদি গভীৰতা নাথাকে, তেতিয়া যদি তেওঁৰ মাত কথা ভাল নহয়, তেতিয়া আচলতে গ্লেমাৰটোৱে হ্ৰাস পায়।